আজি তোমাৰ হাতে চাহ খাই পাইছোঁ প্ৰথম। কৃষ্ণ কৃষ্ণ ঘৰখন সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰোঁ। কৃষ্ণ কৃষ্ণ ক'ত জুই লাগিছে অ? ইমান ধোঁৱা ওলাইছে যে ঘৰটো। ধূনা দিছোঁ বাইদেউ। কৃষ্ণ তুমি ধূনা দিছা নে ঘৰটো ধোঁৱা ধোঁৱা কৰিছা গোটেইখন? একো গোন্ধই নাই যে। কি কৰোঁ বৰ আমনি লাগিছে। আমনি লাগিছে যদি মা মোবাইলটোকে অকণমান চাই থাকক। মোৰ বিজি আছোঁ নহয়, আপোনাৰ লগত কথা পাতিবলৈ সময় নাপাওঁ। প্ৰজেক্ট এটা হাতত লৈ আছোঁ। বাইদেউ চাহ। মা চাহ ইয়াত থৈছোঁ দেই। বাইদেউ তাৰমানে এনেকৈ ষ্টাইল কৰে, ময়ো কৰিম ৰ। বাইদেউ লিপষ্টিক লগাব লাগিব আজি। বাইদেউ নিচিনা এতিয়াই লাগিব মোক। আজি মই অলপ বজাৰ কৰি আহোঁগৈ। এজনী ক'লে গৈছে? আই কুলক্ষণী ক'লে গৈছ? ঘৰৰ কাম কৰি আছে। বাৰী বনখিনি কোনে কৰিব? মই কৰিম। সকলো ঘৰৰ কামখিনি সকলো যাবহি। আই দেহি ঘৰ মচিছনে ল'ৰা পিঠি মালিচ কৰিছ? এখন পিন্ধি ঘৰ মত ইমান ভাল কাপোৰযোৰ পিন্ধি তাই ঘৰ মুচিব আহিছে। কাপোৰযোৰ বৰ ধুনীয়া লাগিছে ন মা? তোমাকে চাজিছে কাপোৰযোৰ, তুমিয়ে পিন্ধিবা। তাকে পাই ক'ত মোৰ ভাইটি আনিছে কাপোৰযোৰ ন? ক'ত তাই ঘৰৰ পৰা অনা কাপোৰ এযোৰ মই লৈ ল'ব লাগিব। তোমাৰ ডিউটিলৈ যাবলৈ মই পিন্ধি যাব লাগিব। হয় বোৱাৰী, তোমাক ভাল লাগিছে। তাকে মই পিন্ধি যাব লাগিব কাপোৰযোৰ মই লৈ ল'ম তাই। নেক্সট পাৰ্ট 3 তলৰ পেজত পাব আপোনালোকে, তাতে চাবগৈ। ডিছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব আৰু তাতে।